মই এবছৰলৈ আৰু এইবোৰ কথা ভাবিবলৈ নোৱাৰোঁ যিহেতু বৰ্তাক মই নিজৰ পিতৃ বুলি ভাবিছিলোঁ গতিকে তেওঁৰ অনুপস্থিতিত এই নীতি নিয়মবিলাক মই পালন কৰিবলৈ চেষ্টা কৰিম আপোনালোকে মোক বেয়া নাপাব কিন্তু অনুৰোধ কৰিছোঁ মোক আৰু দ্বিতীয়বাৰ আপোনালোকে জোৰ নকৰিব মই প্ৰথমে নিয়ৰ আৰু ইচিৰ কথা ভাবিব লাগিব তাৰ পাছতহে মই নিজৰ বিয়াৰ কথা ভাবিবলৈ পাৰিম জাকৰুৱা কোলা মেঘে দেখো আমনি কৰে আধৰুৱা সপোনবোৰে পোহৰ বিচাৰি ফুৰে জাকৰুৱা কোলা মেঘে দেখো মনটো বেয়া কৰি নাথাকিবা সকলো সিদ্ধান্ত দেখোন নৱনীতাই ল'লেই এতিয়া আৰু মই মন বেয়া কৰিবলৈ কি আছে নাই মই মন বেয়া কৰা নাই মা মই জানো তুমি মনত বহুত কষ্ট পাই আছা কিন্তু তাই অন্ততঃ তেনেকৈ ক'ব নালাগিছিল এবাৰলৈ হ'লেও তোৰ কথাটোতো ভাবিব লাগিছিল মোৰ কথানো তাই আৰু বেলেগকৈ কি ভাবিব লাগে যিখিনি ভাবিছে তাই সেইখিনি মোৰ বাবে যথেষ্ট তাৰ মানে তাই এতিয়া যি কয় যেনেকৈ কয় তই তাকেই মানি ল'বি অপেক্ষা কৰিম এতিয়ালৈকে তাই সম্পূৰ্ণভাৱে আজৰি নহয় মই ৰৈ থাকিম তই জাননে মই কিমান হেঁপাহেৰে তহঁতৰ বিয়াখনলৈ ভাবি আছিলোঁ কিমান গুণা কথা কৰিছিলোঁ ইটোৰ পিছত সিটো কৰিম এনেকৈ কৰিম তেনেকৈ কৰিম মা আছে বহুত সময় আছে তুমি অকণমান ধৈৰ্য ধৰাচোন মা ধৈৰ্য ধৰাৰ নামত যেতিয়া মাৰে নৰিয়া গাৰে বিচনাত পৰি থাকিব তেতিয়া বুজিবি মাৰৰ আশা পূৰণ নোহোৱাৰ আচল দুখ কি মা এই নিগেটিভ কথাবোৰ কৈ নাথাকিবাচোন ইমান ডাঙৰ একো হোৱা নাইতো মোলৈ চোৱা মইতো মোৰ কামবোৰ ভালকৈ কৰি গৈ আছোঁ বিয়াখন নপতাকৈ আছোঁ বুলিয়ে মোৰ জীৱনটো বেছি দিন হৈ যোৱা নাইতো আজিহে এনেকৈ আছ পাছলৈ কি কৰিবি মই তোৰ পিছে পিছে লাগি ফুৰো বুলিহে নৱনীতাৰ দৰে মই লখিমী ছোৱালী এজনীক এনেকৈ আনৰ ঘৰ ৰখীয়া হৈ থাকিবলৈ দিয়াত নাই মা সেইখন তাই নিজৰ ঘৰ তই ক'লে মই মানি নল'ম নহয় যেনেকৈ কৈছে মই যেন একো নেজানোহে শুন এতিয়াও সময় আছে তই তাইক ভালদৰে আকৌ এবাৰ বুজাই চা আৰু বৰ্তাকৰ লগত তাইৰ তেজৰ সম্পৰ্কটো নাই যে তাই মাহ জুৰি সকলো নীতি নিয়ম মানি চলিব লাগিব তাই তেখেতক নিজৰ দেউতা হিচাপে ভাবি আহিছে সেইবাবে ভবা আৰু নিজৰ মাজত একে হোৱাটো আকাশ পাতাল পাৰ্থক্য আৰু তই যিটো কথা নেজান সেইটো কথাত মাত নামাতিবি দৰকাৰ হ'লে মনে মনে থাকিবি বেছি জনাটো নেদেখুৱাবি তই সোনকালে তাইক এবাৰ ফোন কৰ খবৰ ল কথা পাত কি জানিবা তাই মন সলনি হয় মই মোৰ সিদ্ধান্ত লৈ পেলাইছোঁ নিয়ৰ আৰু এবাৰ যি ক'লোঁ তাকেই মই শিলৰ ৰেখা হিচাপে মানি লৈছোঁ এতিয়া আৰু সেই সম্ভৱ নহয় নিতাবা তথাপিও আমাৰ কাৰণে তুমি লাইফৰ ইমান ডাঙৰ এটা ডিচিজন ল'ব নালাগিছিলে নেকি কাৰণ ইয়াত তোমাৰ আৰু সমুদ্ৰতাৰ জীৱনৰ কথা আছে বৰ্তমান মই মোৰ জীৱনত তোমালোকৰ মাজতে মই মোৰ সুখ বিচাৰি পাওঁ আৰু কি জানা নিয়ৰ এই যে ইমানবোৰ ঘটনা ঘটি যোৱাৰ পাছতো
আমি মিলা প্ৰীতিৰে এইখন ঘৰ সজীৱ কৰি ৰাখিবলৈ পাৰিছোঁ সেয়া সম্ভৱ হৈছে একমাত্ৰ বৰ্তাৰ আশীৰ্বাদৰ বাবেহে গতিকে এই মুহূৰ্তত এই ঘৰখন এৰি যোৱাৰ কথা মই একেবাৰে ভাবিব নোৱাৰো তথাপিও তেখেতসকলে বিয়াৰ যা যোগাৰ কৰিলে যিহেতু তুমি বিয়া হোৱাই নেকি আৰু বিয়া হোৱাৰ পিছতো তুমি এইখন ঘৰলৈ আহিবই পাৰিবা মই জানো নিয়ৰ কিন্তু সমুদ্ৰ আৰু তেওঁৰ মাকে হয়তো মোক বহুত বেছি বেয়া পাব আৰু হয়তো সমুদ্ৰই কিছুদিনৰ বাবে মোৰ লগত কথা নপতাকৈও থাকিব পাৰে কিন্তু কোনে কৰিছে ফোন সমুদ্ৰ ৰিচিভ কৰা আকৌ হেল্ল' হেল্ল' তুমি ঠিকে আছাতো আছো চৰি চৰি কিয় চৰি কৈছা একচুৱেলি মোৰ ভুল হৈ গ'ল মই আমাক যাবই দিব নালাগিছিল তোমাৰ কণ্ডিশ্যনটো এটলিষ্ট মই বুজি পাব লাগিছিল একো নাই মোকো বেয়া নাপাবলৈ তোমাৰ মাক কৈ দিবাচোন মই বেয়া পাই থকা নাই অকণমান দুখহে কৰিছে শুনাচোন নৱনীতা তুমি মোক অকলে এবাৰ লগ কৰিব পাৰিবা নেকি এতিয়া নাই নাই মই এতিয়া কথা কোৱা নাই তুমি যেতিয়াই পাৰা মাত্ৰ প্লিজ এবাৰ লগ কৰা মোক ঠিক আছে কি ক'লে সমুদ্ৰ দাই এবাৰ লগ কৰাৰ কথা কৈছে লগ কৰোঁ জানো কিয় নকৰিবা তেখেতে চাগে কিবা ক'ব বিচাৰিছে যিটো কথা ফোনত ক'ব পৰা নাই হাই ইমান সময় লাগিছেনে তোমাৰ এইখিনি আহি পাওঁতে মইহে জানো নিজক বচাই এইখিনি কেনেকৈ পাইছোহি তুমি মোক মাতি দিয়া হ'লে মই আগুৱাই গ'লো হয় মতা নাছিলো নেকি কোনে কৈছিলে আমাৰ ঘৰৰ মানুহলৈ মোৰ ভয় লাগে বুলি সেয়া মই ধেমালিতে কৈছিলোঁ আকৌ মই কেনেকৈ জানিম সেয়া ধেমালি আছিলে নে সঁচাই আছিলে বাৰু সেইবোৰ বাদ দিয়া আজি আমি বোলা অলপ লং ড্ৰাইভত যাওঁ চৰি মই নোৱাৰিম দে যাবলৈ আৰে কিয় বেছি দেৰি নকৰোঁতো নোৱাৰিম মোৰ আজিকালি ঘৰত যথেষ্টখিনি কাম থাকে আগৰ দৰে মই ফ্ৰী নাথাকোঁ নহয় বা হঠাৎ ইমান চেঞ্জ যে কথাটো কি বিয়াৰ কথা চলি আছে নেকি ঘৰত সেইটোৱেতো মই তোমাক এৰি বেলেগৰ লগত বিয়া হ'ম নেকি আৰু মোক জানো তুমি বেলেগৰ লগত বিয়া হ'বলৈ দিবা ঠেং ভাগি দিম তাৰ কোন আহে ময়ো চাওঁ ৱেইট ইমান এগ্ৰেছিভ নহ'বাচোন কিয় নহ'ম সঁচাকৈ কোনোবাই তোমাক প্ৰপ'জ কৰিছে নেকি এতিয়াই কোৱা দিছে দিছে কোন নাম কোৱা তাৰ এতিয়াই নাম কোৱা তাৰ হোৱাটছএপত মোৰ এড্ৰেছ দিয়া মোক লোকেশ্যন চেণ্ড কৰা এতিয়াই দিয়া মোক হোৱাটছএপত এতিয়াই দিয়া ডক্টৰ সমুদ্ৰ চলিহাই দিছে ডক্টৰ সমুদ্ৰ চলিহাই নিতাবাক বিয়াৰ প্ৰস্তাৱ দিবলৈ আহিছে মোক কোনেও একো প্ৰস্তাৱ দিয়া নাই অ' আচ্ছা তেনেহ'লে ঠিক আছে বিয়াখন হ'ব মানে এইবাৰ নহয় নহয় কিয় নহয় শুনাচোন শুনা না নিতাবা বুজিব চেষ্টা কৰা তুমি দেখোন এতিয়া মোক জোৰ কৰি বিয়া দিবলৈ লৈছা নিয়ৰ সমুদ্ৰতা খুবেই এজন ভাল মানুহ তেওঁ কি কৰে বা নকৰে সেইটো মই ক'বলৈ নাযাওঁ আৰু ক'ব নাপাই যদিও কৈছোঁ কিবা কাৰণত তেওঁ যদি ডাক্তৰ নহৈ বেলেগ কিবা কৰিলে হয় তথাপিও মই তোমাৰ বিয়াখন তেওঁৰ লগত হোৱাটোৱে বিচাৰিলোঁ হয় তেওঁৰ চিন্তাধাৰা আৰু সহনশীলতাক অন্ততঃ মই সন্মান কৰোঁ আৰু আজিৰ দিনত তোমাৰ বাবে এনেকৈ ৰৈ থকা মানুহ এজন বিচাৰি নাপাবা নিতাবা গতিকে কি কৰিম কি নকৰিম ভাবি থকাতকৈ এবাৰ লগ কৰিব বিচাৰিছে যিহেতু লগ কৰি আহা যাম জানো নিতাবা আজিয়ে লগ কৰি আহাগৈ বেষ্ট অফ লাক
মই গৈ থাকোঁ দিয়া। যোৱাই নে? বাহঁতে গম পালে ডাঙৰ কথা হ'ব। চোৱা আইছি, আমিতো কোনো অপৰাধ কৰা নাই যে এনি টাইম দুখন ঘৰৰ মানুহক লৈ আমি ভয় ভয়কৈ সময় ব্যতীত কৰি যাম। আজি মই মোৰ ঘৰখনৰ পৰা তোমাক লগ পাবলৈ যি সাহসেৰে ওলাই আহিছোঁ, সেই সাহসখিনি তোমাৰ ভিতৰতো লাগে। তুমি ল'ৰা মানুহ, তোমাৰ কথাটো বেলেগ, কিন্তু মোৰ বহুত সমস্যা আছে। পদে পদে সমস্যা মোৰ। সমস্যাবোৰ আঁতৰাবৰ বাবেইতো মই তোমাৰ হৈ থাকিব বিচাৰোঁ। মই তোমাৰ কাৰণে চব কৰিব পাৰোঁ ইছি, চব। আনকি মই মোৰ জীৱনটো। নক'বাচোন তেনেকৈ। তোমাৰ মাজত মই মোৰ পৃথিৱীখন দেখা পাওঁ। কেতিয়াবা বহুত ভাগৰ লাগে, আৰু ভাগৰুৱা মনটোৱে জিৰণি ল'বলৈ তুমি মোৰ ওচৰত থাকিবানে? সমুদ্ৰ, অঁ আংকল, এই মিটিং এখনলৈ মাতিছিলোঁ, তালৈকে আহিছিলোঁ। পিছে তুমি কথাবোৰ আগবঢ়াইছানে নাই? মানে আংকল ডাঙৰ কথা এটা হ'ল। কি কথা কোৱাচোন? মায়ে মোক জোৰ কৰি থকাত কালি নৱনীতাহঁতৰ ঘৰলৈ লৈ গ'লোঁ, আৰু বিয়াৰ কথা পাতিবলৈ নেকি? বিয়াখন এতিয়া নহ'বগৈ চাগে। মানে নৱনীতাই কোৱা কথাবোৰলৈ চাই আমি প্ৰায় আশা এৰিয়ে দিছোঁ। কি কোৱাহে? এয়া কেনেকৈ সম্ভৱ? তুমিয়ে যদি আশা বাদ দিয়া, তেনেহ'লে মায়ে মনত বহুত দুখ পালে। আচলতে হৈছিল কি সেই কথাটো কোৱাচোন। আপুনি নৱনীতাকে সুধিব কথাবোৰ। এতিয়া মই গৈ থাকোঁ। ৰ'বাচোন ৰ'বা, এটা কাম কৰা, তুমিও মোৰ লগত ব'লা, তিনিও বহি কথাখিনি ভালদৰে আলোচনা কৰোঁ। বেয়া নাপাব আংকল, মই এতিয়া যাব নোৱাৰিম। গৈ থাকোঁ দিয়ক।